সখা যদুপতি বনবাসী ভাল আছিল যদুপতি সঁচাকৈ সখা সাংসাৰিক ভোগ বিলাসৰ প্ৰাধান্য বনত নাই ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্ক উদ্ভ্ৰান্ত নকৰে সখা বনত সদায় শান্তি সেইকাৰণে শান্তিকামী ঋষিমুনিসকলে নগৰত আশ্ৰম নাপাতি এই বনতেই পাতে সখা তেন্তে সখা এই আত্মীয় স্বজনক বিনাশ কৰি কি লাভ আছে একো লাভ নাই সখা তেন্তে তেন্তে কুৰুক্ষেত্ৰ ৰণৰ ইমানতে সামৰণি পৰক কুৰুক্ষেত্ৰ ৰণৰ সামৰণি কুৰু পাণ্ডৱে পেলাব নোৱাৰে সখা কিয় সখা বোধ কৰো ধৰ্মৰ বাবে ইয়াত ধৰ্মৰ কি কথা ই এটা হত্যা বংশ নাশ এটা বিৰাট ধ্বংস এই বিৰাট ধ্বংসৰ এইটো প্ৰয়োজন হৈছে সখা ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিবলৈ পিতামহক হত্যা কৰা গুৰুক হত্যা কৰা এই দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা এয়া কি ধৰ্ম মাধৱ প্ৰকাশ্যে ৰাজসভাত সঠিক ব্যৱস্থা কৰা বালকক সপ্তৰথীয়ে অন্যায়ভাৱে হত্যা কৰা এয়া কি ধৰ্ম ফাল্গুনী হে মাধৱ মোক আৰু উত্তেজিত নকৰিবা লক্ষ্য ব্ৰত মোৰ শত্ৰু বিনাশন শান্ত হোৱা দাদা শান্ত হোৱা ৰঙলি কৰিছো হাত পিতামহ ভীষ্মৰ তেজে ৰঙলি কৰিছো হাত শিক্ষাদাত গুৰুৰ তেজেৰে আৰু কিয় দাদা মোক ভাবিবলৈ দিয়া অৰ্জুন মোক ভাবিবলৈ দিয়া ভাবিছো দাদা এখতে ভাতৃৰ মাথো আছে দুটিবা সেই ভাতৃৰ কুনিতত ৰাজসিংহাসন আত্মীয় স্বজনৰ শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় ডুবু নৰক কিয় হেৰুৱা ইহকাল পৰকাল বংশ নাশ কৰি সখায়ো অৱশ্যে বৰ মিছা কথা কোৱা নাই দাদা বিকুদৰ যদুপতি ভাই ককাইতকৈ ৰাজ্য ৰাজপথ কোনো গুণেই ডাঙৰ নহয় কেতিয়াও নহয় কিন্তু সেই ভাই ককাই অচিনাকি হুতপুত্ৰ কৰ্ণ অজানিত অংগদেশ দান কৰিব পাৰে পাণ্ডৱৰ নাম কিন্তু 5খন গাঁও নুঠিল উন্মাদ নকৰিবা কৃষ্ণ অনুমাদ কৰা নাই দাদা এতিয়াও প্ৰতিজ্ঞা বাকী ক্ষেত্ৰৰ প্ৰতিজ্ঞা গান্ধীবধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা বাকী কুৰুসভাত উৰু দেখুওৱা দুৰ্যোধনৰ আজিও ঐক্যত দেশ যদুপতি পাঞ্চালীৰ আজিও মুক্ত কেশী দুঃশাসন আৰু দাম্ভিক কৰ্ণ আজিও জীৱিত সখা যদুপতি সখা অৰ্জুন যুক্তি তৰ্ক ধৰ্ম আজি জাগ্ৰতৰে প্ৰতিজ্ঞা পালন মোৰ জীৱনৰ ব্ৰত ওম হৰি আরে প্রবে
আরে নয়নাকে চলি যাই দেখি গণপতি আরে নয়নাকে চলি যাই দেখি গণপতি আরে কত দে পাইলা গয়া সভা রবি তর হরি রাম হরি রাম হরি বোরা নিরন্তর হরে রাম হরি রাম হরি বোরা পদ্মা 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 জীৱন ৰহস্য মোৰ শুনিব অভাৱিনী কি কৈছে প্ৰিয়তম মই একো বুজিব পৰা নাই আপুনি আপুনি ইমান চঞ্চল হৈছে কিয় চঞ্চল চঞ্চল নহওঁ প্ৰিয়ে ধীৰ স্থিৰ আজি মোৰ অচল অতল জানা কোন মই জানো আপুনি মোৰ স্বামী আপুনি মোৰ গুৰু আপুনি মোৰ দেৱ আৰু দেৱতা আৰু কি জানা পদ্মা আৰু ক'ব জানিবৰ নাই প্ৰয়োজন শুনা পদ্মা ভূত পুত্ৰ মই জানো প্ৰিয়তম নাজানা নাজানা তুমি ভূত পুত্ৰ মই আছিলো এদিন কিন্তু আজি হল মই কুন্তীৰ পুত্ৰ জ্যেষ্ঠ পাণ্ডৱৰ উপহাস নকৰিব প্ৰভু উপহাস নোহে পদ্মা মাতা আহি নিষ্মুখে যমুনাৰ তীৰত কৈ গ'ল আজি প্ৰভাতত ৰাধাৰ নন্দন তুমি নহয় নহয় জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম তনয় দয়াময় তোমাৰ অনন্ত লীলা অপাৰ কৰোণা কৰোণা নহয় প্ৰিয়ে ই যে প্ৰতাৰণা নহ'লেনো ব্যৰ্থ কৰি জীৱনৰ সোণালী গৰিমা শিৰ পাতি লৈ লৈ ঋষিৰ অভিশাপ অন্তিম যৱনিকা পৰাৰ আগতেই জানিলো হেঁতেন কিয় ৰাজেশ্বৰী কুন্তী মাতৃ বুলি মোৰ স্বাৰ্থপৰ সমগ্ৰ পৃথিৱী মাথো স্বাৰ্থৰ আকৰ শুনা পদ্মা কলংক কালিমা হানি হৈ হবৰে পৰা সহিলো যাতনা কত অপমান কত তেতিয়াৰ জননীৰ নাকান্দিলে প্ৰাণ হীন কুলুপ বুলি আচাৰ্য দূৰ নয় অস্ত শিক্ষা নিদিলে ঘৃণাতে দ্ৰৌপদীৰ স্বয়ম্বৰৰ দিনা নিজ বুলি হীন বুলি দুৰ্পদ বালাই কৰিছিল কত অপমানে পুতক নকৰো বুলি বৰ মাল্য দান আৰু আজি নুশুনাব অতীতৰ নিকৰো নিদাৰুণ কথা নুশুনাব আৰু প্ৰভু নোৱাৰো বুজিব গোপনে আছিল কিয় আজি অতকাল আপোনাৰ জীৱন ৰহস্যৰ বাবে পদ্মা জীৱন ৰহস্য মোৰ গোপনে আছিল কি ৰহস্য স্বামী শুনা পদ্মা কুমাৰী আছিল মোৰ জননী যেতিয়া আদিত্যৰ তেজতে দেখা পালে তেতিয়া কৰ্ণক তোমাৰ কলংক চেকা ধুই নিকা কৰিবৰ উপায় আছিল মাথো নিসহায় নিশিশুকে জ্ঞান কৰি মাটিৰ পুতলা অম্লান বদনেৰে বিসৰ্জিলে নদীৰ গৰ্ভত নিদিব কিয়
নহ'লে যে নাথাকে নাৰীৰ সতীত্ব মহিমা। গৰ্ভজাত সন্তানক কোন হাতে চেনেহি মাতৃয়ে? শান্ত হোৱা পদ্মা, শান্ত হোৱা। তথাপি জননী মোৰ আৰাধ্য গোসানী। এতিয়া কি কৰিব স্বামী? নালাগে নালাগে ৰাজত্ব মোক, নালাগে জ্যেষ্ঠতা। ভূত ঐক্য জীৱনৰ শ্ৰেষ্ঠ পদ মোৰ। হওক পাণ্ডৱ মোৰ নিজ সুদৰ। জননী কুন্তী, তথাপি বিফল নহবা প্ৰিয়ে। যৌৱনৰ প্ৰাণ সখা মোৰ ভাতা মোৰ মাথো দুৰ্যোধন। প্ৰিয়ে সখা মোৰ ভাতা মোৰ মাথো দুৰ্যোধন। স্বামী স্বামী ৰণ ক্লান্ত আত্মবিশ্বাস প্ৰাণ ভিক্ষা। নাজাননে হেৰৌ পাৰ্থ কোনো ক্ষেত্ৰীয় বীৰে আত্মসমৰ্পণ কৰি প্ৰাণ ভিক্ষা নকৰে। মাত্ৰ পুতৌহে উপজিছে তোলৈ। আহা পাৰ্থ আহা, যুদ্ধ দিয়া মোৰ হবে। বেশ অব্যক্ত নিরাকার নিরঞ্জন, তুমি এই আদি, তুমি এই হে অভূত সন্তানক তুমি কলৈ ঠেলি দিলা প্ৰভু, কলৈ ঠেলি দিলা? দাদা 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 ভাই, যুদ্ধক্ষেত্ৰৰ পৰা প্ৰাণ লৈ পলাল দাদা। অতি আনন্দৰ কথা ভাই। এই পলায়নৰ পুৰস্কাৰ স্বৰূপে দুৰ্যোধনে কৰ্ণক আগতে অংগদে দান দি থৈছিল। কিন্তু দাদা, দুৰ্যোধনৰ ধৈৰ্যক প্ৰশংসা নকৰি নোৱাৰি। এতিয়াও অচলতল, এতিয়াও বুকু ডাঠ। মানুহ স্বৰূপে দুৰ্যোধন দোষী হলেও ক্ষেত্ৰীয় স্বৰূপে কোনোটা আছে যথেষ্ট বীৰ।
এই বীরত্ব যাব দাঁত বুকু কপিব এই প্রশান্ত গদারে সৌনকৃত্য করিম কর্ণর হরিরে ধরনের বৈক্ষ বিশ্বাস করো ভাই তোমার পছন্দ হচ্ছে, কিন্তু এই বামুর ধারণা হয়েছে কর্ণই রুদ্র মূর্তি ধারণ করিব, কারণ কারণ কোনো ক্ষেত্ৰীয় বীৰে পৰাজয় কলংক সহ্য কৰিব নোৱাৰে ভাইক। তাৰ বাবে চিন্তা নাই দাদা, যদুপতি আমাৰ সহায়। যদুপতিয়ে কি কৰিব সখা? তোমাৰ হাতৰ পৰা গান্ধী আৰু দাদাৰ হাতৰ পৰা গদালৈ যুদ্ধ কৰিব নোৱাৰে। যদুপতি পাৰোতেনো কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰোনে? যদুপতি, তুমি নিৰস্ত্ৰ হ'লেও তোমাৰ অনন্ত শক্তি ঠিকনাই আমাৰ পঞ্চম ভাতাৰ লগতে সেনা বাহিনীকো শক্তিশালী কৰি তুলিছে। নাই নাই দাদা, ইমান শক্তি থকা হ'লে জৰাখণ্ডৰ ভয়ত তোমালোকৰ কাষ নাচাপিলোহেঁতেন। বাৰু সেইবিলাক বাদ দিয়া, ব'লা, বৰ ভাগৰ লাগিছে, এতিয়া শিবিৰলৈ যাওঁ। আহা যদুপতি, ময়ো বিশ্ৰামৰ কৰোগৈ। বলা কৃষ্ণ, আমিও ক্লান্ত। ভীমাৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি ক্লান্ত হোৱা আৰম্ভ হৈছে। আজি ক্লান্ত, কালিলৈ মূৰ্ছা, পৰহিলৈ ভীমাৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি মূৰ্ছা নাযায় কদাপি। পলৰীয়া অধীৰত সুতহিন্ধু পুত্ৰ জয়ৰথতকৈ কোনো গুণে হীন নহয় দাদা। অৰ্থাৎ হীন জয়দ্ৰথে গদাৰ আঘাতেৰে বিকুদৰক মূৰ্ছা নিয়াব পাৰে। ৰামদত্ত বিজয়ী ধনুধাৰী কৰ্ণৰ হনুমানে তেওঁক মূৰ্ছিত কৰা একো অসম্ভৱ নহয় দাদা। বিজয় অজয় নামানো মাধৱ, ধনুবান অগ্নিবান নামানো আগুকে। আজি ভীষণ আঘাত পালে ভীমৰ গদায় উৰি যাব ধনুবান থানবান হয়। দাদাৰ আকৌ অলপ কথাতে খং উঠে। খং নহয় কৃষ্ণ, ই মোৰ সৰল কথা। এতিয়া বুজিলো, দাদা বিকুদৰ সহজতে মূৰ্ছা যোৱা বিধৰ বীৰ নহয়, কিন্তু সখাৰ ক্ষেত্ৰত অলপ সন্দেহ আছে। কাৰণ তুমি প্ৰতিবাদ কৰিব নোৱাৰিলা। প্ৰতিবাদ মোক নালাগে মুৰাৰী, মোক যুদ্ধ লাগে, জয় লাগে, প্ৰতিদ্বন্দ্বী লাগে। ৰাম দত্ত, গুৰু দত্ত থাকক বিজয় সখা কৰ্ণৰ হাতত, মোৰো আছে দেৱদত্ত গান্ধী মুঠিত। অতিকে আকুল নিজে অতি তৃষ্ণ তোৰ, ঘনে ঘনে বিচাৰিছে কৰ্ণ ৰুধিৰ। মোৰো এটি কুষ্ক কণ্ঠ উত্তপ্ত শুনিতে মোকো লাগে দুখাখনৰে বুকুৰ অমৃত। পাবা, সময়ত সকলো পাবা। আহা এতিয়া। বলা যদুপতি। প্ৰথম চেষ্টা ব্যৰ্থ হৈছে, কিন্তু সেই বুলি মই নিৰুৎসাহী নহওঁ। পাণ্ডৱৰ জয় এটা স্বপ্ন আৰু কৌৰৱৰ পৰাজয় এটা অলিক কল্পনা। হে কৃষ্ণ, ভবা পাৰা তুমি নৰৰূপী ভগৱান, কিন্তু সেই বুলি তুমি পাৰ্থৰ মৃত্যুত হস্তক্ষেপ কৰিলে নচলিব। পাৰ্থক তুমি ৰাখিব নোৱাৰিবা। অঙ্গাধিপতি সখা, পাণ্ডৱৰ পৰাজয় বাৰ্তা শুনি
কি হলো? তিরস্কার নকরিবা সখা। তিরস্কার করা নাই মহারাজ, আপোনাৰ গুণানুকীৰ্তন কৰিছো। সখা কৰুণ এতিয়াও জীয়াই আছে। এটা সামান্য পুৰুষে নাইও বলৰীয়া হৈ প্ৰাণ ধৰণ কৰিবলৈ লাজ পাই মহাৰাজ। কুৰুপতি ই আজি কেনে ব্যৱহাৰ? কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি বীৰ অগ্ৰগণী মহাৰথী কৰ্ণৰ এয়া যোগ্য ব্যৱহাৰ। কৌৰৱেশ্বৰ কৰুণক অধৈৰ্য নকৰিবা, ক্ষিপ্ত নকৰিবা। প্ৰকৃতি দেখুৱাবলৈ মোক নাৰী জ্ঞান কৰিছা মহাৰাজ। জানো জানো তুমি মহাৰাজ প্ৰচণ্ড প্ৰতাপী, সখা নোহোৱা ৰমণী, অসীম ঐশ্বৰ্যশালী তুমি কুৰুপতি। নিঃসহায় নিৰ্ধনী কৰুণক সত্য কথা সখা অযাচিত কৰিছিল ৰাজ্যদান, কৰিছিল মণি মুকুতা দান, কিন্তু সেই বুলি কৰ্ণই নকৰে সহ্য এনে অপমান। তেন্তে দুৰ্যোধনে কোন প্ৰাণে সহিব তেনে অপমান? কি অপমান? পৰাজয়ৰ অপমান। পৰাজয়ৰ অপমান? পাণ্ডৱৰ কৌৰৱৰ সেনাপতি পলায়নৰ অপমান। পাণ্ডৱৰ শিবিৰত জনে জনে প্ৰচাৰ কৰিছে মোৰ কলংক কাহিনী। বাটে ঘাটে আলোচনা, বনবাসী পাণ্ডৱৰ নিপুণ চানেক চাই ৰণ পাণ্ডিত্যত ভিতোৱা মোৰ বিৰাট বাহিনী। ঐশ্বৰ্যকে প্ৰাণ লৈ তেজিলে সমৰ বিদ্ৰুপৰ পানী। ভিক্ষাৰীৰ এনে তিৰস্কাৰ, দুৰ্বলীৰ এনে অহংকাৰ। তেন্তে দুৰ্যোধনে কোন প্ৰাণে এই ভাৰতবৰ্ষৰ একছত্ৰী অধীশ্বৰ হৈ অম্লান বদনে লম্ভীৰ পাতি। মহাৰাজ নালাগে নালাগে আৰু স্পষ্ট নহয়। প্ৰত্যেকে পাইছো দেখা মনোব্যৰ্থ বেদনাৰ ৰেখা। চিন্তা আৰু নাই কুৰুপতি, নিদাৰুণ ক্ৰোণ নিৰতিৰে গোপনে গোপনে আহি নিৰ্মম হাতেৰে ভাগ্য চক্ৰ আজি মোৰ প্ৰতিকূল দিছিলে ঘূৰাই। এইবাৰ সতৰ্ক মই, নোৱাৰে চাপিব কাষ, নোৱাৰে তৰিব আৰু ষড়যন্ত্ৰৰ জাল। দিয়া মোক শুনি পোন সাৰথী এজন, শেষ কৰোঁ কুৰুক্ষেত্ৰৰ ৰণ, উজলাও কৌৰৱৰ কৃতীয় গণন। মন্ত্ৰপতি মহারাজ কৰিবনে কৰ্ণৰ অৰথ্য স্বীকাৰ? কৌরবেশ্বর আদেশ অবশ্যই পালিব লাগে। মন্ত্ৰপতি এই মোৰ আদেশ নহয়, অনুৰোধ। আনন্দরে করিলু স্বীকার। তেন্তে কুৰুপতি সুস্থিৰ বিশ্ৰাম কৰা আপোন কক্ষ, যুদ্ধ চিন্তা কৰি মস্তিষ্ক উত্তপ্ত কৰি নালাগে জাপিব আৰু মৃণীত ৰজনী। ব'লা মন্ত্ৰপতি, ব'লা যাওঁ আমি মন্ত্ৰণা কক্ষত, হওঁ অগ্ৰহ। প্রবল প্রবল বেগেরে আছে ধোমুখা বলে রথিবর শক্তি নাই 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 পাণ্ডৱৰ। বাধা দিবৰ শক্তি আছে বুলি জানিলে ঠিক কৰিবা দুৰ্যোধন, কি কৰিবা? চকুৰ আগত দেখিছা ভীষ্ম গৈছে, দ্ৰোণ গৈছে, কৰ্ণ পলাইছে। আকৌ কৈছা বাধা দিবৰ শক্তি নাই, শক্তি নাই। অন্ধ উন্মাদ, এতিয়াও বিশ্বাস আছে পাণ্ডৱক ধ্বংস কৰি, এতিয়াও বিশ্বাস আছে কুৰুক্ষেত্ৰ ৰণ প্ৰাংগণত বিজয়ী ধ্বজা উৰুৱা। প্ৰলাপ প্ৰলাপ প্ৰলাপ, তেজৰ পীৰ পিৰণি থাকে মানে দুৰ্যোধনে এই প্ৰলাপ। কিন্তু যিদিনা তেজ চেঁচা পৰিব, গোট মাৰিব
সন্ন্যাসীর কোষ খায়ুটিপ গীত অগুণৰ উত্তৰাগত উলমি পৰিব এইদিনা এই প্ৰলাপ এই উন্মাদনা ক'ত থাকিব দুৰ্যোধন ক'ত থাকিব ৰাধানন্দন এৰি দে মোক যুঁজি পুনৰবাৰ মৃত্যুদণ্ড তোক দিও উপহাৰ তুমি মোৰ মৃত্যুদাতা ধৰ্মৰাজ বুদ্ধিহীন মতি চন্ন নহয় বিধাতাৰ দুৱাৰাজন আনন্দেৰে দিছো মুক্তিৰান ইচ্ছা কৰা হলে কৌৰৱৰ লহ পিঞ্জৰাত পাৰিলো হেতেন তোমাক ৰজা ৰাখিব কিন্তু নাৰাখি কাৰণ কৰ্ণই নকৰে ভংগ কোনো প্ৰতিজ্ঞাৰ ৰহস্য তাৰ জীৱনৰ হাৰ শুনা তুমি মোৰ প্ৰতিদ্বন্দ্বী নাছিলা ৰাজন পাৰ্থৰ উদ্দেশ্য মোৰ চলিছিল ৰথ কিন্তু সন্মুখত আহি তুমি আগুৰিলা পথ তোমাৰ বাবে ইয়াছি হেৰাল চিকাৰ নহলে নোপোৱা তুমি এনে তিৰস্কাৰ ওম হরি যেনেকৈ ব্যৱস্থা হোৱাৰ পৰা ৰক্ষা কৰিছিলা তেনেকৈ বিপদে সম্পদে মোৰ স্বামীসকলক ৰক্ষা কৰিবা এয়ে কাতৰ প্ৰাৰ্থনা মোৰ তোমাৰ চৰণত প্ৰভু তোমাৰ চৰণত নাথ নাথ
আপোনাক যে ইমান চঞ্চল দেখিছোঁ। জানা যজ্ঞখিনি, আজিৰ যুদ্ধত আমাৰ হ'ল পৰাজয়। পৰাজয় হৈছে, কিন্তু কেনেকৈ নাথ? মই অশ্বত্থামাৰ লগত যুদ্ধ কৰি থাকোঁতেই কৰ্ণই দুৰ্জয় বিক্ৰমে আমাৰ বেহুভেদ কৰি তেওঁলোকে পৰাস্ত কৰিলে। দাদা, নকুল, সহদেৱ সকলো পলাল। ধৰ্মৰাজে আজি প্ৰাণে প্ৰাণে চেষ্টা কৰিছিল, কিন্তু তেওঁৰ চেষ্টাও ব্যৰ্থ হ'ল। সেইবাবে চিন্তা নকৰিব প্ৰিয়তম। আপোনালোক ভালে থাকিলে কৌৰৱে একো কৰিব নোৱাৰে। হ'ব পাৰে, কিন্তু আজি ধৰ্মৰাজৰ আগত কেনেকৈ মুখ দেখুৱাম? কেনেকৈ দাদা প্ৰভুশ্ৰী? নাথ, মই যদি গুৰুপুত্ৰৰ লগত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন। অনুতাপ কৰিলে কি হ'ব নাথ? হোৱা কথা হৈ গ'ল। আক্ষেপ কৰি লাভ নাই সঁচা, কিন্তু আজিৰ জয়ী অভিমানী দুৰ্যোধনৰ তেজ দুগুণে বঢ়াব। প্ৰতিদিন ভগ্নোৎসাহী হৈ উঠা কুৰুসেনাক যথেষ্ট উৎসাহ দিব। এদিনৰ পৰাজয়ে আমাৰ সেনাকো হতাশ কৰিব নোৱাৰে নাথ। কৃষ্ণ, তোমাৰ বাক্যই যেন সত্য হয়। আহিছে, যোৱা তুমি শুশ্ৰূষাৰ আয়োজন কৰা। কৰ্ণক বধ কৰিলা অৰ্জুন। দাদা, মই সংক্ষুব্ধ আৰু অশ্বত্থামাৰ লগত যুদ্ধ কৰি অলপ আগতে শিবিৰ পাইছোঁ। ইয়াত মাত্ৰ জানিব পাৰিছোঁ যে আমাৰ পৰাজয় হৈছে। তেন্তে কি কৰ্ণ এতিয়াও জীয়াই আছে? নিমাত কিয় অৰ্জুন? দাদা, মহাৰাজ, অপদাৰ্থ! এই বীৰত্বৰে কৰ্ণবধৰ প্ৰতিজ্ঞা কৰিছিল। এই বীৰত্বৰে তৰ্জন গৰ্জন কৰি দুৰ্যোধনৰ ওপৰত প্ৰতিশোধ ল'ম বুলি কৈছিল। দাদা, ক্ষান্ত হোৱা দাদা। পিতৃ সম তুমি, পূজ্য মোৰ। জানিলোহেঁতেন যদি আগে এবাৰ ৰাধাৰ তনয় আজি পৰাস্ত কৰিব বুলি চাৰি ভটা মোৰ কৰ্ণক চেষ্টাই এৰি ৰণ প্ৰাংগণত নাথাকো আবদ্ধ দাদা জনীৰ লগত। অস্ফালন নুশুনো অৰ্জুন, নাযাওঁ প্ৰত্যয় মই ভীৰুৰ কথা। ক্ষীণ নিজ কুলুভাৱ ৰাধাৰ নন্দনে সমৰ ক্ষেত্ৰত আজি মোক কৰে অপমান। দাদা, আৰু তই কাপুৰুষ যুদ্ধৰ পৰিসৰি সখীৰ লগত উলাহত মত্ত হলি পৈতুষতা গৈ। দাদা, আঁতৰি যা সন্মুখৰ পৰা। এই শকতিৰে গান্ধীৱ ধৰিছ, এই মুখেৰে নিতেই গান্ধীৱৰ কীৰ্তি বখানক। নালাগে নালাগে ভিৰু, দে দলিয়াই। অকা অবিলা গান্ধীৱৰ মোৰ নাই প্ৰয়োজন। গান্ধীৱক শস্য জ্ঞান কৰিলা অবোধ। লোৱা তাৰ পুৰস্কাৰ নিৰ্মম নিষ্ঠুৰ। মূৰ্খ, মাটিৰ মানুহ পৰে মাটিতেই উৰ। নিয়তি গৰাকী মাথো জন্ম মৃত্যুৰ। যদি গান্ধীৱক যিজনে কৰে তিৰস্কাৰ, ভাতৃ হওক গুৰু হওক বিনাশিব ফাল্গুনীয়ে সেই অংগীকাৰ। ধৰ্মৰাজ জ্যেষ্ঠ জয় পিতৃতুল্যতাৰ, সেই মহাগুৰুক নাখি নেলাগে পালিব পাৰ্থ সত্য অংগীকাৰ। সত্য হ'ব তেন্তে মোৰ সত্য অংগীকাৰ। নহয় কদাপি ব্যৰ্থ আছে অন্য পায়। বিস্মিত নহবা পাৰ্থ, নোৱাৰ যদিহে ল'ব নিন্দুকৰ প্ৰাণ আছিল প্ৰতিজ্ঞা তব নিষ্প্ৰাণদান। সত্য সত্য যদি আছিল বিস্মিত দাদা। দাদা মহাত্মা জীৱন নিৰ্মালী ভগ নবঢ়ায়াক আগে ভাঙিব খুজিলো দেৱ পূজা ভাগ।
ক্ষমা করা দাদা, ক্ষমা করা। চিন্তা নাই যদুপতি, আপনি বিদারি আজি পক্ষ আপোনাৰ অর্পণ করেন তারে সত্যাঙ্গীকার। সত্যাশ্চৰ্য বীৰত্বৰ পৰাকাষ্ঠা দেখুৱাব নালাগে। আত্মহত্যা কৰি জগতৰ কীৰ্তি ৰাখিব নালাগে। ত্ৰিভুৱন বিজয়ী ফাল্গুনীৰ কুনিতেৰে পাণ্ডৱ শিবিৰ ৰঞ্চিত কৰিব নালাগে। যদি সত্য ৰক্ষা কৰিব খোজা আত্মশ্লাঘা কৰা। আত্মশ্লাঘা কৰিলে আত্মদান কৰা হ'ব। সেই হোক যদুপতি, তোমার ইচ্ছাই পূর্ণ হোক। শুনো মহারাজ, দেবখুর জয়ময় অর্থ মহাবীর এই সুদীর্ঘ মাত্রাই কারসেল ঢুলে চাঁদ লক্ষ লক্ষ রাজেন্দ্র মন্ডলী ভয়াম্বার দেনা হই রূপদমালা মল্ল যুদ্ধকারী সৃষ্টির সংহারকারী ত্রিকুলের মধ্যে নারদ ধর্মরা তাকু পাঁচস্তলাও কারসেল ময়ে আজি তব সন্মুখত মই কৰিলে প্ৰতিজ্ঞা সাক্ষী তুমি যদুকুল মণি। এই কান্দিবেনে মোৰ গৰু ক্ষেত্ৰ অৱস্থাবি দিনকি ৰাধাৰ পুত্ৰ দাইৰাক যুদ্ধত পাৰ্ণ শূন্য মই পাৰিন্দাদিনী। পাৰ্থ, সেই সময় অতি সমাগত। এতিয়া হবে যাওঁ বলা মন্ত্ৰণা কক্ষলৈ। বলা ভীম দুঃশাসনে কৰিছে বিষুণ সংগ্ৰাম। দুঃশাসন পলাইছে। মামা 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 দুঃশাসন, মামা আজি তোমাৰ পৰীক্ষাৰ দিন। মামা দুৰ্যোধনৰ জ্যেষ্ঠ ভাতা তুমি বিকুটৰৰ যজ্ঞ পৰ্যন্ত এই গদাৰ আঘাতে ৰাক্ষস ভীমৰ শিৰ শূন্য কৰি তাৰ অসুৰিক লীলা খেলাৰ শেষ কৰিব লাগিব। সন্দেহ কৰিছা মামা। দুঃশাসনৰ প্ৰতাপ তুমি দেখা নাই। যাৰ ভয়ত স্বৰ্গৰ দেৱতা কম্পিত, পাতালৰ পাক সুখী মূৰ্ছিত। তেনেহেন দুঃশাসনৰ আগত হিম কোন? চক্ৰান্তকাৰী ৰাজদ্ৰোহী গান্ধাৰ পুত্ৰ মই নহয় বিকুত, মই ৰজস্ব ৰাজ্যপতি চুৰি কৰা নাই। মই একো অৱস্থা সঠিক বিপষ্ট কৰাৰ চেষ্টা কৰা নাই। মোৰ বক্ষ ৰক্ত পান কৰিম বুলি তুমি প্ৰতিজ্ঞা কৰা নাই। তোমাৰ প্ৰতিজ্ঞা ৰাজভাষাই দুঃশাসন নিশ্চয় আশ্ৰা রক্ষা কর খুনিত বৈক্ষর পিছপল জম্ভর বেশ তেলবে এই হোক এরা গিল রাজিল অতি ভয় কর অতি ভয় কর তাও কির
ধরা ধরা কম্পে ধরা ধরা দেখা দেখা রণ দেখা 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 অতি ভয়ঙ্কর অতি ভয়ঙ্কর রাম হরি রাম হরি রাম হরি রাম হরি কৃষ্ণ হরি রাম হরি হরি রাম হরি গোপালকে বোলা নিরন্তরে বোলা নিরন্তরে বোলা নিরন্তরে হাতে স্পার্ক পেন্সিলে হাতি পাঞ্চালে আজি তো কোনে ৰক্ষা কৰে চাও দুৰ্যোধন মাত দাদা কোনে মাত আজি তো ভীমৰ হাতৰ পৰা কোনে ৰক্ষা কৰে চাও ভীম আজি নহয় ভীম ভীম আজি রক্ত পাই দুর্দান্ত রক্ত ভীম আজি রক্ত পাই দুর্দান্ত রক্ত দীপ্তি হল তৃষ্ণা তোৰ প্ৰাণ আজি ভীমৰ হাতত দুকাখন শেষ পাঞ্চালে পাঞ্চালে অতদিন জপ্ত কেশ পাঞ্চালে 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 ভাই দুঃখাখন 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 মোর প্রান্তিক ভাতৃ তয় মোর শ্রেষ্ঠ ভাতৃ তয় তয়ো আজি মোক এৰিলে ৰণ প্ৰাংগণত আকে নেদা ৰণ যন্ত্ৰণা চোৱা চোৱা কৰ্ণ চোৱা শল্য চোৱা অস্বস্থমা কিদৰে নিদাৰুণ ৰূপে ভীমে মোৰ স্নেহৰ ভক্তিক কৰিলে নিধন দুঃখাখন ধৈৰ্য ধৰা সখা ধৈৰ্য ধৰা আচৰিত মানৱ নহয় ভীম যেনেক ৰাক্ষস ৰূপে বিদাৰি বৈক্য দুঃশাসনৰ উত্তপ্ত ৰক্ত প্ৰাণ কৰিলে সহস্ৰ যুদ্ধৰ সন্মুখত নহব কৰ্ণ তোমাৰ এনে আচৰণ দেখি সৈন্যসকলে তুমি ভয় কৰিছা বুলি ভুল কৰিব পাৰে মহাবীৰ দুঃশাসনৰ মৃত্যুৰ পাছত যোগ্যতাৰে সেনাপতি দায়িত্ব পালন কৰা তুমি অমিত বিক্ৰমশালী অৰ্জুনৰ লগত দণ্ডযুদ্ধ কৰা হয় জয় লাভ কৰি ধৰাৰ তলৰ ঐক্যৰ গৰাকী হ'ব নহ'লে বীৰ যুদ্ধৰ
বীৰগতি লাভ কৰা। নহওঁ বিদিত মই, নালাগে সোঁৱৰাব মোক সেনাপতিৰ কৰ্তব্য। ধীৰ স্থিৰ মই অচল অটল, দুখাখনৰ ৰক্ত প্ৰাণৰ উচিত পুৰস্কাৰ দিম পাণ্ডৱক ৰণপ্ৰাংগণত। যুদ্ধ যথেষ্ট। এই সৰ্বনাশীয় যুদ্ধৰ অন্ত পেলোৱা দুৰ্যোধন, শত্ৰুতাৰ অন্ত কৰক, যুদ্ধ বন্ধ কৰা, প্ৰিয় বন্ধু পাণ্ডৱৰ সৈতে সন্ধি কৰা। কি কলা? সন্ধি? নৰা পিশাচৰ সতে সন্ধি? দেখা নাছিলা ভীমৰ সেই আতাহ? তোমাক, মোক আৰু কৌৰৱৰ প্ৰতিজনকে কৰা সংকাৰ দেখা নাছিলা? ভক্তিৰ ৰক্ত পান কৰে হিংস বন্য পশুৰ দৰে ভয় চিহ্ন মৃত দেশৰ ওপৰত নচাকে বিভৎস ৰূপ। এতিয়া সন্ধিৰ কথা উঠিব পাৰে কেনেকৈ? মিঠা কথা কৈ সময় নষ্ট নকৰিবা গুৰুপুত্ৰ। সঁচা কথা মহাৰাজ, নোহে এইটো সন্ধিৰ ক্ষণ, নোহে এইটো বেলা ভোগ প্ৰকাশৰ। যুদ্ধ ক্ষেত্ৰত প্ৰকাশী বিক্ৰম প্ৰতিশোধ ল'ব লাগে তব ভাতৃ অন্তৰ্গত। অখা প্ৰতিশোধৰ আগুনে দুগুণে জ্বলি উঠিছে। নাই কোনো সন্ধি, নাই কোনো সুখ। যুদ্ধৰ বিনামূল নাই সুখ। আহত হোৱা নাই, নিহত হৈছে। আপুনি কি কৈছে? গোটেই গাত তেজ, অথচ ভয় নকৰিবা প্ৰিয়ে, উন্মাদ হোৱা নাই। নৰ ৰক্ত পান কৰি আহিছো আৰু এই নৰক্ত তোমালৈ লৈ আনিছো। কি নৰ ৰক্ত প্ৰাণ কৰিছে? কাৰ ৰক্ত? ভাতৃৰ, চেনেহৰ ভাতৃৰ। ভাতৃ? ভগৱান, হে ভগৱান, এইবোৰ মোক কি শুনাইছা, কি দেখুৱাইছা? মাতা মাতা, উচ্চ কণ্ঠে ভগৱানক আকুল প্ৰাণে শুদ্ধ চিত্তে কোৱা ভগৱানক, তুমি আছা, তুমি আছা, তুমি আছা। কি তুমি মোকো হত্যা কৰিবা? কৰা কৰা প্ৰভু, চিৰ অভাংগিনী মই, মোকো হত্যা কৰা। হৰিম কৃষ্ণ, তোমাক হত্যা কৰি আহা যে যুক্ত কাকি পাঞ্চালিক হত্যা কৰি বিখন্ন বদনা তুপক নন্দিনীক হত্যা কৰি তাৰ পৰিৱৰ্তে পাণ্ডৱৰ জয় লক্ষ্মীক ভাবি ভাৰতৰ অধীশ্বৰী সাক্ষ্য মুখ্য প্ৰফুল্লিত কৰো। সাক্ষ্যখিনিৰ প্ৰতিজ্ঞা পূৰ্ণ কৰি কৃষ্ণৰ উন্মুক্ত কেশ আজিৰ পৰা বেনি যুক্ত কৰো। দেখা দেখা সর্বজন ঈশ্বৰৰ লীলা দ্ৰৌপদীৰ
দেখা বেনিযুক্ত মহিলা ব'লা এতিয়া আমি নিজৰ সংগ্ৰহ কুৰুক্ষেত্ৰ মহাৰণে চলে পাৰ্থ বীৰ কুৰুক্ষেত্ৰ মহাৰণে চলে পাৰ্থ বীৰ আৰে ৰথৰ ৰথি কৰিলা দেৱশ্ৰী আইক্যকি ধারায় হইল রথর ব্যবস্থা করা মেদিনী গাহেমুর রথচক্র ক্ষন্তে অপেক্ষা করা পার্থ বিদায় ধারার বক্ষ মুক্ত করু রথ বীরবর মুক্ত করা বিলম্বে আর অপেক্ষা সাবধান ধনঞ্জয় কোনো ক্ষমা নাই কোনো দয়া নাই কোন ধৰ্মমতে কৌৰৱ নৰসভাত পাঞ্চালী লাঞ্ছনা কৰোঁতে সমৰ্থন কৰিছিলা কোৱাহে ধৰ্মী কৌৰৱৰ পাপ পাখাদত অন্যায় পাখাৰে চলি পঞ্চ পাণ্ডৱ বনবাস দিয়াৰ কালত কোন ধৰ্মমতে মত দিলা অধৰ্মী নিষ্ঠুৰ মত কোন ধৰ্মমতে কৰ্ণ দুখাখনে কেক স্পৰ্শ কৰোঁতে হতে কাঠৰ পুতলা হৈ নিমাতে নিটল হৈ বহি আছিলে ধৰ্মী দুৰ্যোধন ভাৰতৰ একছত্ৰী ৰজা অনুগত প্ৰজা মাথো মই ৰজাৰ ধৰ্মই পালিত প্ৰজাৰ তুমিতো নোহোৱা কৃষ্ণ পাণ্ডৱৰ দাস তথাপিও ষড়যন্ত্ৰ কৰি কৰি উত্তেজিত কৰি স্বৰ্গময় ভাৰত ভূমিক অগ্নি জ্বলালা কিয় ভায়ে ভায়ে কন্দল লগাই যুক্তি তৰ্কৰ বিচৰাৰ নাই প্ৰয়োজন অৰ্জুন অৰ্জুন এই পাখণ্ডাই দুগ্ধ পৈশ্য হুকুমাৰ সুভদ্ৰাৰ আলাখৰ দ্বাৰো আৰু প্ৰাণাভিক অভিমান্য তোমাৰ অন্যায় সমৰ কৰি পৌখুৰূপ ধৰি নিৰ্মমভাৱে হত্যা কৰিছিলে ফাল্গুনে এই আজি সুবৰ্ণ সুযোগ লোৱা লোৱা তাৰ পৰিণাম নিৰ্মম নিষ্ঠুৰ সত্য সত্য অতি সত্য হেৰো হেৰো পাখণ্ড ধম ভাল আজি তোৰ ধৰ্মলৈ মনত অশুভত বধ কৰি বালক অভিমন্যু তোৰ এই নিৰ্মম হাতেৰে এই জগতত ৰাখিলি কলংক সঁচাকৈ পশুতই শেষ কৰো আজি তোৰ পশু অভিনয় হল্য হল্য ৰাখানো বুলি মূৰ্খ পলাই পলালি কেতিয়াও কুলগ্লানি হেৰৌ পাপিষ্ঠ দুৰ্মতি অতি ভাগ্যৱান তোৰ ব্ৰহ্ম হাপে ঋষি হাপে নকৰা হেতেন গ্ৰাস ৰথ চক্ৰ মোৰ থাকক সাৰথি তোৰ হে নৰনাৰায়ণ এই বিজয়েৰে শিৰচ্ছেদ কৰি মাধৱক পুজিলো হেতেন তোৰ সেই চিহ্ন মুণ্ড উপহাৰ দি তাৰ আগে যে ধন পাবৰ তোৰ খুনিতেৰে হওক পূজা মাধৱৰ বেশ তেন্তে সেই হওক এ লাগিল গিল ৰণ অতি ভয়ংকৰ
হিন্দুরা পাথর রথর পরা ছোঁয়া কুরুক্ষেত্ৰৰ ৰণ অধৰ মৰে ভৰা। নহয় অধৰ্মবে, কুৰুক্ষেত্ৰই যে পুণ্যতীৰ্থ। যোৱা কৰ্ণ মহাধনুধৰ, সৰগত পাবাস্থান উচ্চ মনোহৰ। হে দয়াময়, শেষ হ'ল আজি মোৰ জন্মৰ অভিনয়। জন্ম জন্মান্তৰে যেন পদ কমলত ঠাই দিয়া, এয়ে ভিক্ষা মোৰ অন্তিম কালত। হে জননী, তোমাক দিয়া প্ৰতিশ্ৰুতি মই কৰিলো পূৰণ। প্ৰকাশ পাইছে কৰ্ণৰ মৃত্যুৰ বতৰা। সঁচানে কৰ্ণৰ মৃত্যু হৈছে। এয়া পাণ্ডৱৰ জয়, কিন্তু মোৰ জয় নে পৰাজয়। কৌৰৱৰ প্ৰধান সেনাপতি কৰ্ণৰ মৃত্যুৱে আনিব লাগিছিল মোৰ হৃদয়ত আনন্দৰ উল্লাস, কিন্তু আনিছে এক বুজাব নোৱাৰা মাতৃত্বৰ বেদনা। বাছা কৰ্ণ, তুমি সঁচাই মহান। মনত পৰিছে তোমাৰ সেই অংগীকাৰৰ কথা। গংগাৰ তীৰত সেই প্ৰভাতী বেলা। বাছা কৰ্ণ, আমি কৰ্ণ নিধন কৰিছো। কৰ্ণৰ মৃত্যুত কুৰুপতি দুৰ্যোধনৰ মোহভংগ হৈছে। পাণ্ডৱৰ শিবিৰে শিবিৰে আজি আনন্দৰ উল্লাস। আহিছো মাতৃ লৌৰ সেই বাৰ্তা দিবলৈ তোমাৰ সখাৰ আদেশত ৰণ প্ৰাংগণৰ পৰা। আনন্দৰ বতৰা বাছা। সঁচাই আনন্দৰ বতৰানে পাণ্ডৱ জননী। আৰু ৰহস্য অৱতাৰণা নকৰিবা। কৰ্ণ জন্ম গোপন ৰহস্য আৰু গোপন নকৰিবা। মই একো বুজিব পৰা নাই কৃষ্ণ, কিহৰ ৰহস্য? হে পাণ্ডৱ জননী, নিজ মুখে ব্যক্ত কৰা কৰ্ণ জীৱন ৰহস্য পুত্ৰৰ আগত। কোৱা যদুপতি, আছে কি এনে কৰ্ণ জীৱনৰ গোপন ৰহস্য, যাৰ বাবে শোকত মোৰ আৰাধ্য জননী? তেন্তে শুনা। নহয় নহয়, কৰ্ণ সুত পুত্ৰ ৰাধাৰ নন্দন। কৰ্ণ হৈছে কুন্তীৰ প্ৰথম তনয়। কুমাৰী কালতে জননী কুন্তীয়ে আজি তৌৰ ঔৰসত জন্ম দিয়ে কৰ্ণ। সেয়েহে কৰ্ণৰ জ্যেষ্ঠ ভাতা পঞ্চ পাণ্ডৱ। সঁচাকৈয়ে কৰ্ণ মোৰ জ্যেষ্ঠ ভাতৃ। কোৱা মাতৃ, তুমি নিমাত কিয়? কোৱা মাতৃ, তুমি নিমাত কিয়? কোৱা মাতৃ, তুমি নিমাত কিয়? কি শুনালা মাতৃ? কৰ্ণ আমাৰ জ্যেষ্ঠ ভাতৃ। শত বজ্ৰপাত হ'ল মোৰ হৃদয়। এয়া তুমি কি কৰিলা মাতৃ? পিতৃতুল্য জ্যেষ্ঠ ভাতৃ নিধন কৰি মহাপাপত লিপ্ত হলো মই। যুদ্ধৰ আগে কিয় নকলা মাতৃ
তোমাৰ জীৱনৰ সেই গোপন ৰহস্য কোৱা মাতৃ জানিছিলানে কৰ্ণ জ্যেষ্ঠ ভাতা বুলি পঞ্চ পাণ্ডৱত যুদ্ধৰ প্ৰাৰম্ভণি কৰ্ণক দিছিলোঁ মই সঁচা পৰিচয়। অনুৰোধ কৰিছিলোঁ ভাতৃত্ব দোলেৰে বান্ধ খাবলৈ কৰ্ণ পঞ্চ পাণ্ডৱৰ সতে। কিন্তু দুৰ্যোধনৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ দানবীৰ কৰ্ণই অগ্ৰাহ্য কৰিলে মোৰ মাতৃত্বৰ আহ্বান। বাছি ল'লে অৰ্জুনক প্ৰতিদ্বন্দ্বী বুলি আৰু চতুৰ্থৰে প্ৰতিশ্ৰুতি কৰিলে প্ৰধান পঞ্চপুত্ৰৰ মাতৃ হৈ থাকিম সদায়। নাভাবিলা এবাৰো মনত মাতৃ হৈ ৰাইকাষী বেখেৰে কি শাস্তি বিহিলা পুত্ৰক তোমাৰ? কোৱা মাতৃ জগতত আছেনে তোমাৰ দৰে ইমান নিষ্ঠুৰা পুত্ৰ? ভুল মোৰ, দুখ মোৰ, আজি মই কৰিছোঁ স্বীকাৰ। সেইবাবে নিচতে দিয়া তোমালোকে হতদন্ত মোক। ই যে কুৰুক্ষেত্ৰ, এয়া ধৰ্মযুদ্ধ, আবেগৰ স্থান নাই এই ধৰ্মযুদ্ধ। মহাৰাজ যুধিষ্ঠিৰ, এতিয়াও দুৰ্যোধন সহিতে জীৱিত আছে অনেক ধৰ্মী। এতিয়া চোৱা কালিলৈ যুদ্ধৰ বাবে কৰাগৈ মন্ত্ৰণা। মাতৃ তুমিও যোৱা এবে কৰাগৈ বিশ্ৰাম। আহা মাতৃ। কুৰুক্ষেত্ৰৰ লাহে লাহে সামৰণি পৰি আহিছে। কেৱল বাকী শল্য, শকুনি আৰু দুৰ্যোধনক বধ কৰিব পাৰিলে আমাৰ কৰ্তব্য শেষ হ'ব। দ্বাৰা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতেই ভীমৰ দ্বাৰাই দুৰ্যোধনক বধ কৰিব লাগিব, নহ'লে হয়তো তোৰ ওচৰতে ওলালো। প্ৰভু প্ৰণাম। আহা মামা, তোমাৰ কথাকে ভাবি আছিলো। কুৰুক্ষেত্ৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰ ভাৱৰ পৰে মোৰ কথা ভাবিছিলা? মাজতেই মামা। তেন্তে আমাৰো চাউল উকলিল। কিয় মামা? অত দিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰসমূহ গণনা কৰি আছিলা দেখিয়ে আমি চকুত নপৰিলো। এতিয়া সকলোবোৰ শেষ কৰি যদুপতিয়ে যেতিয়া সৰু সুৰা তৰাই লেখত ধৰিলে, আমিতো পপীয়া তৰা, আমাক সহাবাই। মামা তুমি বৰ চতুৰ। সকলো যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা এটা কথা সুধো, কবানে? অন্তৰ্যামী নাৰায়ণে নকলেও জানিব। বাৰু কোৱাচোন, তুমি কুৰুক্ষেত্ৰ যুদ্ধত কাৰ পৰাজয় হলে ভাল পোৱা? পৰাজয় হবলৈ আৰু বাকী নাই। এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে জানে। কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয়? তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য পালন কৰিছো। মোৰ কৰ্তব্যত কোনখিনিত ত্ৰুটি ৰল দয়াময়? ভাগিন বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰৰ চিৰসঞ্চিত হলাহল বিষপান কৰোৱাতকৈ সন্মুখ কবলত আখি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণে সেও মামা। ক্ৰোধান্ধ মানুহ এই প্ৰতাৰণা, এই প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ কপন নৃত্যতকৈও মোৰে আচৰণ বেছি দুখনীয় নে? ভুল বুজিছা মামা। সদায় ভুল কৰি কৰি ভুলতে অভ্যস্ত হৈছে। আজি এতিয়া শেষ বতৰত সেই ভুল নাভাগে যদুপতি। তোমাৰ দুখতেই কৌৰৱৰ ধ্বংস হল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজভাতা বিভীষণে। আৰু আজি এই স্বৰ্ণময় ভাৰত ভূমিক শ্মশান কৰিলা ৰাজমাতুল তুমি শকুনিয়ে। মোৰ ধন্যবাদ গ্ৰহণ কৰা যদুপতি।
নুবুজিলো মামা। অতি সহজ পৰমপদ সেৱী শকুনি দুৰ্যোধনৰ অন্নৰে পালিত এই দৰিদ্ৰ শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো পাপ সকলো কলংক পেলাই দি অগতিৰ গতি ত্ৰিজগতৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণই যদি হাত সাৰিব পাৰে, এই শকুনিও সামান্য শকুনি নহয়, তাৰ জন্ম ধন্য, তাৰ জনম ধন্য। আৰু এই জন্মৰ গৰাকী তুমি যদি, সেয়েহে মোৰ ধন্যবাদ গ্ৰহণ কৰা। মামা, তোমাৰ উদ্দেশ্য আৰু আমাৰ উদ্দেশ্য একেই নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ ধ্বংস, কিন্তু মোৰ यदा यदै धर्मस्य ग्लानि भवति भारत अभ्युत्थानधर्मस्य तदात्मानं सृजन्यः परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापने संभवामि जुगे जुगे संभवामि जुगे जुगे संभवामि जुगे जुगे। যদুপতি, যদুপতি, শৈল্যপুৰ সহদেৱেও মোক বিচাৰি কৰিছে। দুৰ্যোধন যি শকুনিৰ ৯৯টা ভাতৃ আৰু বৃদ্ধ পিতা অনাহাৰে অনিদ্ৰাৰে অন্ধকাৰ কাৰাগাৰত তিল তিলকৈ মৰিবলৈ দিছিলা, আজি সেই শকুনিয়ে তোমাৰ ৯৯টা ভাতৃক কালো চক্ৰত পেলাই অন্ধ ধৃতৰাষ্ট্ৰৰ বুকুত এশখনে চিতা জ্বলাই তাৰ প্ৰতিজ্ঞা আখৰে আখৰে পালন কৰিছো। আজি মোৰ কৰ্তব্য শেষ। পিতা পিতা কঠোৰ ৰক্তৰে আঙুলি মোৰ কোমল পুষ্প পাই অৰ্পণ কৰিলো তোমা পদক পাবলৈ। সৰ্বদোষ মোৰ কৰিবা মাৰ্জনা। অলংকাৰ কণ্ঠৰ নন্দ সহদেৱক দেখে খাই উঠিলা। কুৰুক্ষেত্ৰ পূজা শেষ কৰি তোমালৈ অপেক্ষা কৰি আছিলো সহদেৱ। আহা আহা, সঠিক সময়তে উপস্থিত হৈছে। এই কুৰুক্ষেত্ৰত কুৰুকুলৰ মন্ত্ৰণাদাতা দুৰ্যোধনৰ মাতুল ভাৰতৰ ধূমকেতু মানৱ জন্মৰ পহেলিকা এই শকুনিৰ শেষ নিমিষত আজি ভাৰত যুদ্ধৰ সামৰণি কৰে। সেই বুলি আত্মসমৰ্পণ নকৰো কদাপি। প্ৰতিহিংসা পৰায়ণ ক্ষত্ৰিয় ময়ো জানো অস্ত্ৰ ধৰিব। লোৱা বীৰ, অস্ত্ৰ তুলি লোৱা। গৌৰৱৰ ভাগ্যত বিধাতা মৃত্যুৰ আগতে তোক শিৰচ্ছেদ কৰাৰ আগতে শেষবাৰৰ বাবে চাইলে উৎসৱৰ ভাৰত ভূমি। সুশ্যামল ভাৰত শুনা সহদেৱ, এই শকুনিয়ে ভাৰত ভূমিক সুশ্যামল কৰি থোৱা নাই, সীতা অগ্নিত জ্বলি ছাইলৈ পৰিৱৰ্তন কৰিছে। গৌৰৱকে গৌৰৱ কৰি থোৱা নাই, এদৰে গৌৰৱ ধূলিৰ লগত মিহলাই দিছো। আৰু গৌৰৱেশ্য দুৰ্যোধনক ৰাজা কৰি থোৱা নাই, পথৰে ভিক্ষাৰী কৰি বুকু ভাঙি আনিবলৈ ভাৰতৰ শ্মশান ঘাটত এৰি দিছো। মিত্ৰটোহে জাতিটোহে তাৰ পুৰস্কাৰ আগে গ্ৰহণ কৰ। শুনা সহদেৱ, যি শকুনিয়ে কৌৰৱৰ ৯৯টা ভাতৃক মৃত্যুদণ্ড দিব পাৰে, সেই শকুনিয়ে মৃত্যু গ্ৰহণো কৰিব পাৰে। আজি মোৰ মৃত্যু নহয়, আজি মোৰ চিৰমুক্তি, আজি মোৰ চিৰমুক্তি। বেশ তেন্তে এই হয়, বেশ তেন্তে
এ লাগিল লাগিল রণ লাগিল লাগিল রণ অতি ভয়ঙ্কর হরিয়ারে অতি ভয়ঙ্কর হরিয়ারে পদমরে বহুমতি পদমরে বহুমতি কম্পে ধরা ধর হরিয়ারে কম্পে ধরা ধর হরিয় পুরুষর দরে রনেরি পলা শহর অধম কমর কদ গল তোর আত্ম অহংকার কুলার কন্তক দুর্যোধন রাজসভা দেখবা তোর পুরু ভঙ্গা করিব নোয়ারার পর্যন্ত এই বিকুদর হান্তন হয় শিববান সলাস করে হলো তোর পুরু ভঙ্গ করিম পুরাণ ব্যাধৰ জনোৱা এই দোপায়ন হৰিবৰ য'ত দুৰ্যোধনে পানীৰ মাজত কৰিছে শয়ন তেন্তে দুৰ্যোধনক বিচাৰি পোৱা নোপোৱাটো একে হ'ল যদুপতি শেষত আমাৰ সকলোৱে চেষ্টা বিফল হ'ব যেন পাইছোঁ বিফল হ'ব কিয় দাদা দুৰ্যোধনৰ অহংকাৰ এতিয়াও শেষ হোৱা নাই তোমালোকে তেওঁ উচ্চস্বৰে ভৰ্ৎসনা কৰা দেখিবা দেখিবা নিজেই ওলাই আহিব যুদ্ধ দিবলৈ হে হব যদুপতি কুলার কন্তক দুর্যোধন তোর জীবন ঠিক মিশাদাই বীরর নাম লয় ক্ষেত্রীয় নামত কলঙ্ক হানেরে শেষে তো ইমান নিরাশ ইমান ভীরু বলে আগে জানা হলে তোর হমে যুদ্ধর আহ্বান নকরিলু হেতেন এতিয়াও যদি তোর কিঞ্চিত মান আত্মসন্মান আছে উলায়া পানির মাজৰ পৰা উলায়া পানির মাজৰ পৰা মোক মিছাকৈ নিন্দা কৰিছা মই প্ৰাণৰ ভয়ত পলোৱা নাই হৰিৰ অৱক্ষত ঘণ্টেক জিৰণি লৈছো জিৰণি জিৰণি লৈছে ও নেৰজৰস পাণ্ডৱ এই কৃষ্ণৰ পৰশুৰাত ভক্তিবোধৰ অগণি জৰালি সমগ্ৰ ভাৰতবৰ্ষত আৰু তই গোপিনীৰ বস্ত্ৰ চোৰ কলিয়া ৰাখাল তইতো এদিন জৰাখণ্ডৰ ভয়ত সাগৰৰ গৰ্ভত লগাই প্ৰাণ ৰক্ষা কৰিছিল বৰ্তমান মই যুদ্ধ কৰিবলৈ অক্ষম মই অস্ত্ৰহীন কবচহীন যুদ্ধ হ'বই লাগিব দুৰ্যোধন পাণ্ডৱৰ মাজৰ পৰা যিকোনো এজন বাছি লৈ যুদ্ধ কৰা বেশ মই ক্ষত্ৰিয়ৰ সন্তান মই যুদ্ধ কৰিম মই ভীমৰ লগত যুদ্ধ কৰিম দে মোকে দি গদা দে
দেখুৱাও দেখুৱাও মোৰ আজি কত পৰাক্ৰম রাজধানে হেই দৈত্যই গদা যুদ্ধে মোর হমে বেশ তেন্তে এই হওক বেষ্টন্তে হেই হোক রাম কৃষ্ণ হরিয় কৃষ্ণ হরিয় অতি ভয়ঙ্কর ক্ষান্ত হোৱা দাদা প্ৰতিজ্ঞা পালনেটো ধৰ্ম ক্ষেত্ৰৰ দাদা বিকুদৰে মাথো ক্ষেত্ৰৰ ধৰ্মহে কৰিলে পালন সেয়েহে দাদা কৰিছো বিনতি ক্ষান্ত হোৱা দুষ্টক দমন আৰু সন্তক পালনৰ কৰ্তব্য আমাৰ কৰিলে পালন এতিয়া বলা দাদা যাওঁ আমি নিজ কৰ্তব্যৰ হেতু